ছাত্ৰীসকল আজি মই অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ ভূমিকা শীৰ্ষক পাঠটি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ সৈতে সামাজিক প্ৰগতিও যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। অৰ্থাৎ অৰ্থনীতি আৰু সমাজনীতি দুয়োটা পৰস্পৰৰ সৈতে সম্পৰ্কিত বিষয়। যদিহে দেশৰ অৰ্থনৈতিক অৱস্থা উন্নত নহয় তেতিয়া ইয়াৰ সামাজিক গাঁথনিও অনুন্নত হৈ পৰে। সেয়ে এখন দেশৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে চৰকাৰৰ সৈতে অন্য কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানেও সহায় কৰে। সেইবিলাকক বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বুলি কোৱা হয়। মন কৰিবা, এনে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানসমূহ চৰকাৰৰ দ্বাৰা স্বীকৃত বা অনুমোদিত হ'ব লাগে আৰু এই বিত্তীয় প্ৰতিষ্ঠানসমূহে অৰ্থনৈতিক উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী আদি গ্ৰহণ কৰি দেশৰ আৰ্থিক প্ৰগতিক চৰকাৰক সহায় কৰে। আজি আমি চাওঁ আহা আমাৰ দেশ ভাৰতবৰ্ষত কিদৰে কিছুমান বিত্তীয় প্ৰতিষ্ঠানে অৰ্থনৈতিক উন্নয়নৰ দিশত সহযোগিতা আগবঢ়াই আহিছে। আমাৰ দেশ ভাৰতবৰ্ষত আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত বিত্তীয় প্ৰতিষ্ঠানৰ ভূমিকা বুলিলে আমি প্ৰায় 3 প্ৰকাৰৰ বিত্তীয় প্ৰতিষ্ঠানৰ ভূমিকা বেছিকৈ লক্ষ্য কৰোঁ। এয়া হৈছে বেংক প্ৰতিষ্ঠান, বীমা কোম্পানী আৰু অঞ্চলভিত্তিক উন্নয়ন পৰিষদ অথবা সামাজিক গোটসমূহ। আজি আমি প্ৰথমে বেংক প্ৰতিষ্ঠানসমূহৰ বিষয়ে আলোচনা কৰিম। ভাৰতবৰ্ষৰ বেংক ব্যৱস্থাক আমি 6টা বিভিন্ন ভাগত দেখা পাওঁ। ভাৰতীয় বেংক ব্যৱস্থাৰ একেবাৰে শীৰ্ষতম স্থানত আছে কেন্দ্ৰীয় বেংক অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংক। এখন দেশৰ কেন্দ্ৰীয় বেংকে সেই দেশৰ অৰ্থনৈতিক দিশৰ সকলো কাৰ্যসূচী নিয়ন্ত্ৰণ কৰে। সেইবাবে আমাৰ দেশ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকেও ভাৰতৰ অৰ্থনৈতিক দিশৰ সকলো কাৰ্যসূচী নিয়ন্ত্ৰণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত ভাৰত স্বাধীন হোৱাৰ আগতেই স্থাপিত হৈছিল। তোমালোকে নিশ্চয় কাগজৰ পইচাবিলাকত ভাৰতীয় ৰিজাৰ্ভ বেংক শব্দটো লিখা থকা দেখিবলৈ পাইছা। ইয়াৰ কাৰণ কি জানানে? এখন দেশৰ কাগজৰ মুদ্ৰা ছপা কৰাৰ অধিকাৰ কেৱল কেন্দ্ৰীয় বেংকৰ হাতত থাকে। সেয়ে আমাৰ দেশ ভাৰতবৰ্ষতো ভাৰতীয় ৰিজাৰ্ভ বেংকেহে কাগজী মুদ্ৰা ছপা কৰে। ইয়াৰ পাছতে ভাৰতীয় ৰিজাৰ্ভ বেংকে আমাৰ দেশ ভাৰতত থকা অন্যান্য বেংকসমূহৰো বেংক হিচাপে কাম কৰে তথা ই চৰকাৰৰো বেংক হিচাপে কাম কৰে। গতিকে ভাৰতীয় ৰিজাৰ্ভ বেংক আমাৰ দেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পাছতে ভাৰতীয় অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা বেংক হৈছে বাণিজ্যিক বেংক। বাণিজ্যিক বেংকসমূহে জনসাধাৰণৰ বাবে প্ৰয়োজনীয় কিছুমান মৌলিক সা-সুবিধা নীতি নিয়মৰ মাজেৰে যোগান ধৰে। অৰ্থাৎ বাণিজ্যিক বেংকসমূহত জনসাধাৰণে নিজৰ উপাৰ্জন সঞ্চয় কৰিব পাৰে আৰু তেওঁলোকে নিজৰ সঞ্চয়ৰ ভিত্তিত হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন লোন পাব পাৰে। বাণিজ্যিক বেংকসমূহক আমি 2টা ভাগত বিভক্ত কৰিব পাৰোঁ: ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংক আৰু ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংক। ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংকসমূহত চৰকাৰৰ অংশ বেছিকৈ থাকে বাবে এই বেংকসমূহক চৰকাৰী বেংক হিচাপেও নামাকৰণ কৰা হয়। তোমালোকে সততে শুনি থকা SBI, পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অৱ বৰোদা আদি হৈছে ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংক। ইয়াৰোপৰি যিবিলাক বাণিজ্যিক বেংকত চৰকাৰী অংশতকৈ ব্যক্তিগত অংশৰ পৰিমাণ বেছিকৈ থাকে সেইবিলাকেই হৈছে ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংক। তোমালোকে শুনি থকা HDFC, ICICI, কটক মহেন্দ্ৰ বেংক আদি হৈছে ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংক। এই বাণিজ্যিক বেংকসমূহে আগবঢ়োৱা অন্যতম এটি গুৰুত্বপূৰ্ণ সেৱা হৈছে শিক্ষা ঋণ। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণৰ কাৰণেও বাণিজ্যিক বেংকে শিক্ষা ঋণ প্ৰদান কৰে। গতিকে তোমালোকে দেখিলা বাণিজ্যিক বেংকসমূহে জনসাধাৰণৰ
মৌলিক সা-সুবিধাসমূহ কিছুমান নীতি নিয়মৰ মাজেৰে প্ৰদান কৰি দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা আগবঢ়ায়। বাণিজ্যিক বেংকৰ পাছতে আমি দেখা পোৱা বেংক হৈছে ঔদ্যোগিক আৰু বিনিয়োগ বেংক। এই ঔদ্যোগিক আৰু বিনিয়োগ বেংকে দেশৰ উদ্যোগ খণ্ডৰ উন্নতিৰ কাৰণে দীৰ্ঘকালীন ঋণ আগবঢ়ায়। এটি উদ্যোগ স্থাপন আৰু পৰিচালনাৰ ক্ষেত্ৰত বহু পৰিমাণৰ মূলধনৰ প্ৰয়োজন হয়। গতিকে এই বেংকে এনেধৰণৰ উদ্যোগৰ বাবে ঋণ আগবঢ়াই দেশৰ অৰ্থনৈতিক উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ঔদ্যোগিক আৰু বিনিয়োগ বেংকৰ পাছতেই দেশৰ অৰ্থনীতিত অৰিহণা আগবঢ়োৱা অন্যতম বেংক হৈছে সমবায় বেংক। সমবায় বেংক বিশেষভাৱে গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত। এই বেংকে দৰিদ্ৰ কৃষক, ক্ষুদ্ৰ উদ্যোগপতি, শিপিনী আদিলৈ কম সুদৰ হাৰত হ্ৰস্বকালীন ঋণ আগবঢ়াই দেশৰ অৰ্থনীতিৰ প্ৰগতি টনকিয়াল কৰে। সমবায় বেংকৰ পাছতেই দেশৰ অৰ্থনীতিত অৰিহণা আগবঢ়োৱা অন্য এটি গুৰুত্বপূৰ্ণ বেংক হৈছে ভূমি সঞ্চয় বেংক। ভূমি সঞ্চয় বেংকে দীৰ্ঘকালীন ঋণ জনসাধাৰণক প্ৰদান কৰে। এজন ব্যক্তিয়ে নিজৰ মাটি-বাৰীৰ প্ৰকৃত কাগজ-পত্ৰ বেংক কৰ্তৃপক্ষৰ হাতত জমা দি দীৰ্ঘকালীন ঋণ আদায় কৰিব পাৰে। ভূমি সঞ্চয় বেংকৰ পাছতেই দেশৰ অৰ্থনীতিত অৰিহণা আগবঢ়োৱা অন্য এটি গুৰুত্বপূৰ্ণ বেংক হৈছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকক আমি চমুকৈ নাৰবাদ বেংক বুলিও কওঁ। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকে কৃষি ঋণ আৰু গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে। ইয়াৰ হ্ৰস্বকালীন ঋণ ন্যূনতম 18 মাহৰ বাবে থাকে আৰু দীৰ্ঘকালীন ঋণ 25 বছৰৰ বাবে থাকে। তাৰোপৰি গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত সমবায় বেংক, ভূমি সঞ্চয় বেংক, আঞ্চলিক গ্ৰামীণ বিকাশ বেংক আৰু বাণিজ্যিক বেংকসমূহকো নাৰবাদে ঋণ প্ৰদান কৰে। গতিকে দেখিলা, নাৰবাদে প্ৰায় ৰিজাৰ্ভ বেংকৰ নিচিনাকৈয়ে গ্ৰাম্য অৰ্থনীতিৰ কাৰণে কাম কৰে। কিন্তু নাৰবাদ বেংকো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণৰ অধীনত থাকে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দেখা পালা যে আমাৰ ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাত 6 প্ৰকাৰৰ বেংকে বিভিন্ন ধৰণে অৰিহণা আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীসকল, এই 6 প্ৰকাৰৰ বেংকৰ বাহিৰেও আমাৰ দেশৰ অৰ্থনীতি উন্নয়নত আৰু কিছুমান অনুষ্ঠানে সহায় আগবঢ়াই আহিছে। এনে অনুষ্ঠানসমূহ হৈছে বীমা কোম্পানী আৰু অঞ্চলভিত্তিক উন্নয়ন পৰিষদ আৰু সামাজিক গোট। বীমা কোম্পানী বুলিলে তোমালোকে সততে নাম শুনি থকা জীৱন বীমা নিগম অথবা চমুকৈ LIC আৰু বাজাজ এলায়েন্স, সাহাৰা আদি নামসমূহ তোমালোকে নিশ্চয় শুনিছা। এইবিলাক হৈছে বীমা কোম্পানী যি জনসাধাৰণক বিভিন্ন নীতি নিয়মৰ মাজেৰে ঋণ প্ৰদান কৰি সহায় কৰে। এই বীমা কোম্পানীসমূহৰ পিছতে আছে অঞ্চলভিত্তিক উন্নয়ন পৰিষদসমূহ। আমাৰ ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ অৰ্থনীতি বিশেষভাৱে পিছপৰা। সেয়েহে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবেও ভাৰত চৰকাৰে কিছুমান গোট গঠন কৰিছে, যেনে উত্তৰ-পূব উন্নয়ন পৰিষদ, উত্তৰ-পূব বিত্তীয় নিগম আদি। তদুপৰি বৰ্তমান সময়ত তোমালোকে গাঁওবিলাকত নিশ্চয় আত্মসহায়ক গোটবিলাকক দেখিছা। এই আত্মসহায়ক গোটবিলাকেও ভাৰতীয় অৰ্থনৈতিক বিকাশত যথেষ্ট পৰিমাণে অৰিহণা আগবঢ়াইছে। আৰু এই বেংক, বীমা কোম্পানী তথা এই পৰিষদ আৰু সামাজিক গোটসমূহেও অৰ্থনৈতিক উন্নয়নৰ লগে লগে ভাৰতৰ সামাজিক দিশৰ বিকাশৰ ক্ষেত্ৰতো অৰিহণা আগবঢ়াইছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চাওঁ আহা আজিৰ আলোচনাটিৰ পৰা আমি কি কি শিকিলোঁ। প্ৰথমে আমি গম পালোঁ এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ সৈতে সামাজিক প্ৰগতিৰ বিষয়টো জড়িত হৈ থাকে। দ্বিতীয়তে আমি গম পালোঁ বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বুলিলে দেশৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে আঁচনি আৰু বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা অনুষ্ঠান প্ৰতিষ্ঠানসমূহক বুজায় আৰু এনে অনুষ্ঠান প্ৰতিষ্ঠানসমূহ চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু অনুমোদিত হয়। তৃতীয়তে আমি গম পালোঁ ভাৰতীয় বেংক ব্যৱস্থাৰ বিষয়ে। ভাৰতৰ বেংক ব্যৱস্থা 6টা ভাগত ভাগ কৰিব পাৰি। প্ৰথম পৰ্যায়ত একেবাৰে শীৰ্ষস্থানত আছে ভাৰতৰ কেন্দ্ৰীয় বেংক, যাক আমি ভাৰতীয় ৰিজাৰ্ভ বেংক বুলি কওঁ।
দ্বিতীয় পৰ্যায়ত আছে বাণিজ্যিক বেংকসমূহ, তৃতীয় পৰ্যায়ত আছে ঔদ্যোগিক আৰু বিনিয়োগ বেংক, চতুৰ্থ পৰ্যায়ত সমবায় বেংক, পঞ্চম পৰ্যায়ত ভূমি সঞ্চয়ী বেংক আৰু ষষ্ঠ পৰ্যায়ত ভাৰতৰ কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, যাক আমি চমুকৈ নাবাৰ্ড বুলি কওঁ। লগতে আমি গম পালোঁ এই বেংক প্ৰতিষ্ঠানসমূহৰ উপৰিও বীমা কোম্পানী আৰু অঞ্চল ভিত্তিক গঠন কৰা কিছুমান অনুষ্ঠানেও তথা সামাজিক গোট কিছুমানেও দেশৰ অৰ্থনীতিত অৰিহণা আগবঢ়াই আহিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে পাঠটি নিজে এবাৰ পঢ়ি চাবা, তেতিয়া কথাবিলাক আৰু বেছি ভালকৈ বুজি পাবা আৰু পঢ়াৰ পিছত পাঠটিৰ শেষত থকা প্ৰশ্নাৱলীখিনি কৰি পেলাবা। আজিলৈ সামৰিছোঁ। বাই বাই।